ভাৰতৰ সাংসদে মুছলিম পাৰ্চনেল ল শৰীয়ত এপ্লিকেশ্যন এক্ট 1937 এই আইনখনক স্বীকৃতি দিছে। গতিকে পলিগেমি যদি হিন্দুৱে পলিগেমি কৰে দে কেন বি এৰেষ্টেড আণ্ডাৰ দ্য ছেকশ্যন অফ BNSS। কিন্তু যদি এজন মুছলিম মানুহক আমি গ্ৰেপ্তাৰ কৰোঁ যে আপুনি পলিগেমি কিয় কৰিছে, তেওঁ ক'ব লাগে যে শৰিয়াই মোক অধিকাৰ দিছে, পবিত্ৰ কোৰাণ শ্বৰীফে মোক অধিকাৰ দিছে, দ্যাটছ অল, কেছ ইজ ক্লোজ। সেইকাৰণে শৰিয়া থকাৰ পিছতো আমি কেনেকৈ বহু বিবাহ বন্ধ কৰিব পাৰোঁ, উই ষ্টাৰ্টেড ডেট এক্সাৰচাইজ 3 years বেক। 2023 চনৰ 12 মে তাৰিখে জাষ্টিছ শ্ৰীমতী ৰুমি কুমাৰ ফুকন, দেৱজিৎ শইকীয়া এডভোকেট জেনেৰেল, নলিন কোহলি ছিনিয়ৰ এডিশ্যনেল এডভোকেট জেনেৰেল গভৰ্ণমেণ্ট অফ আছাম, নেকিবুৰ জামান ছিনিয়ৰ এডভোকেট গুৱাহাটী হাইকোৰ্টক লৈ আমি এখন কমিটি গঠন কৰি দিছিলোঁ। আৰু এই কমিটিখনে পাব্লিকলি মানুহৰ পৰা ছাজেশ্যন খুজিছিলে। মই অসমৰ ইছলাম সমাজক ধন্যবাদ দিওঁ। 2খন মাত্ৰ কাগজ আহিছিলে বহু বিবাহক সমৰ্থন কৰি, বাকী সকলোৱে আহি কৈছিল বহু বিবাহ বন্ধ হ'ব লাগে। কাৰণ অসমৰ মাটিৰ এটা ডিফাৰেণ্ট শক্তি আছে। এই মাটিত সতী সাধনীৰ সৃষ্টি হৈছিল, এই মাটিত সতী ৰাধিকাই জন্ম পাইছিলে, এই মাটিত মূলা গাভৰু কনকলতাই জন্ম পাইছিলে। এই মাটিৰ উৰ্বৰা শক্তিয়ে কৰবাত নহয় কৰবাত ইছলামক বিশ্বাস কৰা লোকসকলৰ মানসিকতাটো ক্ৰিয়া কৰে। মাটিৰ শক্তি অদ্ভুত, মাটি পানী আৰু বতাহৰ শক্তি অদ্ভুত। আৰু সেইকাৰণে পশ্চিমবংগত আজি যি কৰিব নোৱাৰি অসমত তেনে কাম বহুত কৰিব পাৰি, যদিও মানুহবোৰ একেলগে কোনোবা দিনা একেখন গাঁৱৰ পৰাই অসম আৰু পশ্চিমবংগলৈ আহিছে। মৈমনসিং ৰংপুৰৰ পৰা চিলেটৰ পৰা একেবোৰ মানুহ অসমত গৈছিলে আৰু একেবোৰ মানুহ পশ্চিমবংগলৈকে গৈছিলে। কিন্তু অসমৰ মাটিৰ শক্তিয়ে অকণমান নহয় অকণমানো মানুহক পৰিৱৰ্তন কৰে। আৰু তাৰ কাৰণে এই কমিটিখনৰ সন্মুখত মাত্ৰ 2খন এপ্লিকেশ্যন আহিছিলে। আৰু তেওঁলোকৰ গ্ৰাউণ্ড কি আছিলে? আজি হাউচত কোৱা গ্ৰাউণ্ডখিনি যে কোনোবা এজনে যদি সন্তান জন্ম নিদিয়ে নোৱাৰে, কোনোবা যদি পত্নীৰ বেমাৰ হয় তেতিয়াহ'লে দ্বিতীয় বিবাহৰ অনুমতি দিয়ক। 3 আৰু 4 খোজাও নাছিল, কাৰণ পবিত্ৰ কোৰাণ শ্বৰীফে কি কৈ গৈছিল তাক আপোনালোকে জানে। ইন ইছলামিক ছ'চাইটি মনোগেমি ইজ দ্য ল, পলিগেমি ইজ দ্য এক্সেপশ্যন। হজৰত মহম্মদৰ ধৰ্মীয় যাত্ৰাৰ আৰম্ভণিতে সেইখন সমাজত এজন ব্যক্তিয়ে 50-100লৈকে মহিলাক বিয়া কৰাইছিল। আৰু তাৰ কাৰণে তেখেতে হি ৰেগুলেট যে নহয় মই একেবাৰে কমাব নোৱাৰো, 4লৈকে মই কমাই নিম। ডেট মিনছ হিজ লাইন অফ থিংকিং ৱাজ নট ইন ফেভাৰ অফ পলিগেমি। তেওঁৰ লাইন অফ থিংকিং আছিলে যে এটলিষ্ট মোৰ সময়ত মই 50ৰ পৰা কমাই আনো। আৰু তাত কি কোৱা হৈছিলে যে প্ৰথম গৰাকী পৰিবাৰৰ যেতিয়ালৈকে কনচেণ্ট পোৱা নাযায় তেতিয়ালৈকে আমি দ্বিতীয় গৰাকীক বিয়া কৰিব নোৱাৰো, আৰু বিয়া কৰালেও ইছলামত তাক কেতিয়াও মানি ল'ব পৰা নাযাব। কিন্তু কাৰ্যক্ষেত্ৰ আজি আমি সেই কাম কোনেও নকৰোঁ। প্ৰথম পত্নীগৰাকীৰ দুৰ্দশা আৰু প্ৰথম পত্নীগৰাকীৰ অৱস্থা আজি আমি সকলোৱে দেখা পাওঁ। আৰু সেইকাৰণে বিশ্বৰ কেইবাখনো ইছলামিক ৰাষ্ট্ৰই পলিগেমি কমপ্লিটলি বেন কৰিছে। কাৰণ হজৰত মহম্মদৰ পৰামৰ্শ আজিৰ সমাজে 100% মানি নচলে, তেওঁলোকে আইনৰ সৈতে খেলা কৰে। কোন প্ৰথম পত্নীয়ে কনচেণ্ট দিব? আপোনালোকে ইছলামত বিশ্বাস কৰে। হজৰত মহম্মদৰ বক্তব্যখিনি আকৌ এবাৰ মনলৈ আনক যে কোনজন প্ৰথম পত্নী হ'ব, যিগৰাকী পত্নীয়ে কনচেণ্ট দিব যে মোৰ হাজবেণ্ডে দ্বিতীয় গৰাকী বিবাহ কৰক। আৰু কোনজন পুৰুষ হ'ব যোনে 2 গৰাকীকে সমানে মৰম কৰিব পাৰে, সমানে সন্মান কৰিব পাৰে। কাৰ্যক্ষেত্ৰত তেওঁ কাৰোবাৰ প্ৰতি অলপ হ'লেও বায়াজ হ'বই লাগিব। আজি
আপোনালোকে যদি ইছলামক বিশ্বাস কৰে তেতিয়াহ'লে মই বিশ্বাস কৰোঁ যে সময়ৰ পৰিৱেশৰ লগত পৰিৱৰ্তন হৈ, কাৰণ ইন ইছলামিক ৱৰ্ড মনোগেমি ইজ দ্য ল, নট পলিগেমি। ইছলামিক জুৰিছপ্ৰুডেন্সত কোৱা হৈছে পলিগেমি ইজ এক্সেপশ্যন। কি আমি ইয়াত ইমান সঁচা মুছলমান আছে যোনে এক্সেপশ্যনৰ অধিকাৰী হ'ব পাৰে? কৰবাত নহয় কৰবাত আমি আল্লাহক ফাঁকি দিব নোখোজো জানো? আল্লাহক ফাঁকি নিদিয়াকৈ দ্বিতীয় বিবাহ কৰবাত হয় নেকি? মই জাকিৰ হুছেইন ডাঙৰীয়াই উঠোতে মই কৈছিলো তেওঁৰ সন্মুখত জীৱন্ত প্ৰমাণ আছে। কৰবাত নহয় কৰবাত প্ৰথম গৰাকী পত্নী মনত দুখ লৈ গোটেই জীৱনটো অতিবাহিত কৰে আৰু সেই ব্যক্তিজনো প্ৰকৃত মুছলমান হোৱাৰ সন্মানৰ পৰা বঞ্চিত হয়। বাৰে বাৰে মই কৈছো এই আইনখনে মানুহক প্ৰকৃত মুছলমান হ'বলৈ শিকাব। কাৰণ হজৰত মহম্মদে কৈ গৈছিল, বিশ্ব নবী হজৰত মহম্মদে কৈ গৈছিল যে মনোগেমি ইজ দ্য ল, মনোগেমি ইজ দ্য ল। কনচেন্ট ললে নহব, ফেয়াৰ থাকিব লাগিব গোটেই জীৱনটো। অকল কনচেন্ট হলে নহব। দ্বিতীয়তে ইয়াত যুক্তি দিয়া হৈছে যে প্ৰথম গৰাকী সন্তান জন্ম দিব নোৱাৰিলে কি হ'ব, বেমাৰ হলে কি হ'ব? আপুনি জীৱনভৰ সেই মহিলাগৰাকীক সেৱা কৰিব লাগিব। বজাৰৰ পৰা আমি চব্জি কিনা নাই যে ভাল আৰু বেয়া। ই এটা মানুহৰ স্বামী কোন হ'ব, পত্নী কোন হ'ব, আল্লাহ আৰু ঈশ্বৰে ঠিক কৰি পঠাই দিয়ে। সন্তান জন্ম দিব পৰা নাই, যদি দ্বিতীয় গৰাকীও নোৱাৰে জন্ম দিব, তৃতীয় গৰাকীও নোৱাৰে, চতুৰ্থ গৰাকীও নোৱাৰে, তেতিয়া কি ইছলামে পঞ্চম গৰাকী বিয়া কৰাব অনুমতি দিব? গতিকে এই ধৰণৰ কথাই আমাক সভ্যতাৰ পৰা দূৰলৈ লৈ যায়। যদি প্ৰথম গৰাকীয়ে, আমাৰ কিমান মানুহ আছে যাৰ সন্তান নাই কিন্তু কোনেওতো পত্নীগৰাকীক ডাইভৰ্চ নকৰে, তাতকৈ এজনী মহিলাৰ কাৰণে অপমান কি হ'ব পাৰে? এই শব্দটো আজি যিসকলে বক্তব্য দিছে তেওঁলোকৰ সমষ্টিৰ মহিলাই যদি শুনে যে মই সন্তান জন্ম দিব নোৱাৰাৰ কাৰণে মই সতিনীক মাতি আনিব লাগিব, তাৰমানে এগৰাকী মহিলাক তাতকৈ আৰু অপমান কৰাৰ আৰু আন শব্দ থাকিব নোৱাৰে। সন্তান জন্ম নোহোৱাৰ কাৰণ সকলো ক্ষেত্ৰতে মহিলাগৰাকী নহয়, সন্তান জন্ম নোহোৱাৰ কাৰণ পুৰুষগৰাকী নিজেও হ'ব পাৰে। আৰু এনেধৰণৰ শব্দৰ কাৰণে সুপ্ৰিম কোৰ্টে বাৰে বাৰে কৈ আছে টাইম হেজ কাম টু এডপ্ট ইউনিফৰ্ম চিভিল কোড। আমিনুল ইছলাম ডাঙৰীয়াই ঠিক কথা কৈছে যে ইউচিচিৰ ফালে আগবাঢ়ি গৈ আছে নেকি? মই প্ৰতিশ্ৰুতি দিছো যদি অসমৰ মুখ্যমন্ত্ৰী হৈ মই উভতি আহিব পাৰো ইউচিচি সদনত মই আনিম। মোক যিমান পাৰে ৰখাই লওক, যোনে যেনেকে পাৰে ৰখাই লওক, আৰু মোক যদি ৰখাব নোৱাৰে সদনৰ প্ৰথম অধিৱেশনতে অসমত ইউচিচি আহিব। গতিকে অখিল গগৈ ডাঙৰীয়াৰ দায়িত্ব বাঢ়িলে, মোক ৰখুৱাৰ দায়িত্ব আপোনাৰ বাঢ়িলে। আপোনালোকে আৰু কষ্ট কৰক, আৰু যাওক, আৰু চেষ্টা কৰক যাতে আপোনালোকে আমাক ৰখাব পাৰে। আৰু আমাক যদি ৰখাব নোৱাৰে মই আপোনাক কমিটমেণ্ট দিলো আজি অসমত মই ইউচিচি আনিহে এৰিম। কিন্তু পৰিৱেশটো যেনেকুৱা দেখা গৈছে আপুনি ৰ'ব যেন লাগিছে এবাৰ। ৰলে ৰৈ গ'ল এইটোতো আপুনি মইতো ঠিক এবাৰ আকৌ আপুনি চিফ মিনিষ্টাৰ নহ'ব যেন লাগিছে আৰু অনাৰেবল মেম্বাৰ একদম এনেকুৱা লাগিছে নহয় জানো অধ্যক্ষ ডাঙৰীয়া? বহি পেলাই অনুভৱ কৰিব পাৰিব না? মাননীয় অধ্যক্ষ মহোদয় খন্তেক সময় পিছত আমি জীয়াই থাকিম নাই তাৰে সিদ্ধান্ত মই ল'ব নোৱাৰো। ওলাই যাওঁতে কিজানি গাড়ীখনত এক্সিডেণ্ট হয়, নহয় আপুনিও আপোনাৰ জীৱনৰ দায়িত্ব ল'ব নোৱাৰে। যিজন মানুহে নিজৰ জীৱনৰ দায়িত্ব ল'ব নোৱাৰে তেওঁ ক'ব পাৰিব নেকি মই অহাবাৰ অসমত মুখ্যমন্ত্ৰী হ'ম বুলি? বা আপুনি ক'ব পাৰিব নেকি ৰখাব পাৰিব বুলি? নেদেখাজনে সিদ্ধান্ত লয়, অসমৰ মানুহে সিদ্ধান্ত ল'ব। কিন্তু আপোনাৰ ভাষাতে কৈছো ভুলতে যদি ইয়াত আহো প্ৰথম ইউচিচি, ভুলতে যদি আহো প্ৰথম ইউচিচি। আৰু মই ধন্যবাদ জনাইছো আমিনুল ইছলামক যে আপুনি মোৰ পেটৰ কথা জানিলে।
যে হয় এদেও দুদেও কৰি লোটা নিয়াৰ চৌ একদম কাৰেক্ট কথা কৈছে শিডিউল বাদ দি কেনেকৈ ইউচিচি হ'ব কেনেকে 6 শিডিউল বাদ দি 6 শিডিউলে ইউচিচি এডপ্ট কৰিব হেণ্ডিক্যাপ্ট ইউচিচি হ'ব এইটো ইউচিচি নহয় হেণ্ডিকেপখনে অকচোন জনীয়া বাগবৰত চলি যাওক বাকি কথা পিছত হ'ব অধ্যক্ষ মহোদয় আমাৰ টাৰ্গেটত কি আছে লুকাইতো লাভ নাই সিধা কৈ দিব লাগে আমাৰ টাৰ্গেটত আছিলে বেন অন পলিগেমি হৈ গ'ল বেন অন চাইল্ড মেৰেজ 21 and 18 years আছে এজ মোক যদি ভগৱানে শক্তি দিয়ে অহাবাৰ আল্লাহ ঈশ্বৰ জেসাস অহাবাৰ মহিলাৰ বিয়াৰ ন্যূনতম বয়স হ'ব 21 18ৰ পৰা আমি 21লৈকে লৈ যাম অধ্যক্ষ মহোদয় mandatory registration of all marriages next no instant divorce তালাক বুলিলে তালাক হ'ব নোৱাৰি no instant divorce কি কৰি মোৰ এজেন্ডা কৈ আছো equal rights in divorce proceeding equal rights in divorce proceeding cruelty desertion adultery impotence পুৰুষ মহিলা দুইগৰাকীকে পৰীক্ষা কৰিব লাগিব এগৰাকীক দুখ দিয়া সিস্টেম নহব অধ্যক্ষ মহোদয় নাৰীৰ সশক্তিকৰণ ইকুৱেল ইনহেৰিটেন্স আজিও ইছলামে ছোৱালীক আজিৰ পৰ্যায়ত আমাৰ ল হযৰত মুহাম্মদৰ নহয় আপোনাক এটা অনুৰোধ কৰিব খুজিছিলোঁ যে অসমৰ মাতৃৰ যিটো পট্টা সেইটো পুৰুষ আৰু মহিলা দুইজনৰ নামত দিয়াৰ কাৰণে ব্যৱস্থা কৰিব লাগে মাটিৰ পট্টা অকল পুৰুষৰ নামত থাকে পুৰুষ আৰু মহিলা লগে দুইজনৰ নামত আহি যাব লাগে মোক কৈ যাব তেতিয়া আৰু এনেকে খেদিব নোৱাৰে আৰু গৈনিকক এই ধৰণে বেন অন নিকা হালালা মুতা এই যে টেম্পোৰাৰী বিয়া হয় মই কলো নহয় অসমত নাই মই নিজেই কলো আপোনালোকক মই ধন্যবাদ জনালো যে অসমৰ মাটিয়ে অসমৰ ইছলামিক সমাজকো পৰিৱৰ্তন কৰিছে বিশেষকৈ বংগীয় পূৰ্ব দেশৰ পৰা মই আপোনালোকক মই কাৰণে এই কমিউনিয়েল শব্দবিলাক মই ব্যৱহাৰ নকৰো কাৰণ মই জানো মাটিয়ে মানুহক পৰিৱৰ্তন কৰে মুতা মেৰেজ আমি বেন কৰিব লাগিব নিকা হালালা বন্ধ কৰিব লাগিব সিয়াৰ মাজত আছে ডিব্ৰুগড়টো সিয়াও আছে গতিকে মই একফালৰ পৰা কৈ গৈছো যে আপোনালোকে মোৰ এজেন্ডা জানিব খুজিছিল গতিকে মই গোটেইখিনি এজেন্ডা কৈছো এতিয়া আহিছে যে শৰিয়া আইন থাকুতে এই আইনখনৰ গ্ৰহণযোগ্যতা ক'ত অধ্যক্ষ মহোদয় আমি সকলোৱে ইয়াতে বিধায়ক হিচাপে যেতিয়া আহো উই বিকাম অটোমেটিক্যালি এ ষ্টুডেন্টস অফ ল আমাৰ কি পাৱাৰ আছে আমাৰ কি পাৱাৰ নাই তাক আমি নিশ্চিতভাৱে জানিব লাগে 254(2) আপুনি 13-14 কথা কৈছে সংবিধানত প্ৰথম আছে ডাইৰেক্টিভ প্ৰিন্সিপল মহামানৱ মহাত্মা গান্ধীৰ নিৰ্দেশত ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি এডপ্ট কৰা হৈছিল তাত কোৱা হৈছিল যে ষ্টেট উইল ইমপ্লিমেন্ট ইউনিফৰ্ম চিভিল কোড বেন অন পলিগেমি ইজ এ ডিৰেকশ্যন টুৱাৰ্ডছ ইউনিফৰ্ম চিভিল কোড so we have constitutional mandate equality before law article 14 we have constitutional mandate but 1937 Sharia Act that is a restriction we cannot adopt a law parliament ekhon ain koribo lagibo now what is the way we can implement the law expert committee e kaam korisil and they are of the opinion article 254(2) যেতিয়া পাৰ্লিয়ামেন্টৰ আইনৰ বিৰুদ্ধে গৈ ষ্টেট লেজিসলেচাৰে কিবা আইন প্ৰণয়ন কৰে তাত ৰাষ্ট্ৰপতিৰ এসেন্ট লাগিব ৰাষ্ট্ৰপতিয়ে যদি এসেন্ট দিয়ে কনকাৰেন্ট লিষ্টৰ যিকোনো সাবজেক্টৰ ওপৰত পাৰ্লিয়ামেন্টাৰী এক্ট থাকিলেও article 254(2) state legislature is competent to enact a law provided President of India gives assent to it. সেই কাৰণে এই আইনখন ৰাজ্যপালে অনুমোদন নজনাব this act will be reserved for presidential assent আৰু ডেফিনেটলি আপোনালোকে আন্দাজ কৰিব পাৰে যে আইনখন অনাৰ আগতে কেন্দ্ৰীয় চৰকাৰৰ লগত ডেফিনেটলি I have taken their advice I have taken their consent at an informal level because this activity is going on for last 2.5 years আৰু লুকাই নহয় পেপাৰত এডভাৰটাইজ দি
আজি বিধানসভাই আইন পাছ কৰিব, উইল ৰিজাৰ্ভ ইট ফৰ দ্য এছেন্ট অফ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া। আৰু যেতিয়ালৈকে ৰাষ্ট্ৰপতিৰ চহী নহয় এই আইনখন কাৰ্যকৰীকৰণ হ'ব নোৱাৰে। গতিকে আপোনালোকৰ কোনোবাই যদি বিচাৰে মেমৰেণ্ডাম দিব, দে ইজ আনাদাৰ ফৰাম, যে আপোনালোকে দিব পাৰে। কিন্তু আমি আমাৰ দায়িত্ব পালন কৰি আজি আমি এই আইনখন ৰাষ্ট্ৰপতি মহোদয়লৈকে পঠাই দিম। ৰাষ্ট্ৰপতি মহোদয়া নিজেই মহিলা, গতিকে মই সন্দেহো কৰা নাই যে এই আইনখন অনুমোদন নহ'ব বুলি। অধ্যক্ষ মহোদয়, সুমন হৰিপ্ৰিয়া ডাঙৰীয়ানীয়ে কোৱাৰ দৰে আৰু এখন আইন এই সদনৰ সময়ছোৱাৰ ভিতৰতে আমি আনিব লাগিব, ল এগেইনষ্ট ডিচেপ্টিভ মেৰেজ। সহজ ভাষাত আমি এটা বেলেগ শব্দ কওঁ, কিন্তু সদনৰ ভিতৰত সেই শব্দটো মই ক'ব খোজা নাই, কিন্তু দুটা শব্দতে আমি কৈ দিওঁ, এইটো এটা বেলেগ কথা। কিন্তু ল এগেইনষ্ট ডিচেপ্টিভ মেৰেজ যিখিনি কথা সুমন হৰিপ্ৰিয়া ডাঙৰীয়ানীয়ে ক'লে, এইখিনিক সংলগ্ন কৰি ফেব্ৰুৱাৰীৰ শেষ বিধানসভাত আমি সেই বিলখনো আনিম। তাৰমানে যিমানখিনি ইলেকশ্যনৰ সময়ত মিটিঙত কৈছিলোঁ, লেণ্ড জেহাদ, লাভ জেহাদ যিমান কৈছিলোঁ, প্ৰত্যেকটো কথাই অৰুণোদয়ৰ পৰা 1 লাখ চাকৰিলৈকে অসমৰ ইতিহাসত এইখন চৰকাৰে থাকি যাব যোনে 100% কমিটমেণ্ট পূৰা কৰিছে। আপুনিতো অৰুণোদয় 3,000 টকাকে দিম বুলি কৈছে, সেইটো ওলাই যায়। প্ৰতিগৰাকী মহিলাক দিম বুলি কৈছে, একদম তিনি কেৱল প্ৰতিগৰাকী মহিলাক 3,000কে বুলি কৈছে। মইতো এতিয়া বেছি চিন্তা কৰি আছো। আপুনি 3,000 দিম বুলি কৈছে। আপুনি 1 জানুৱাৰী মোৰ প্ৰেছ কনফাৰেন্স শুনিব, আকৌ নিজে আৰে দিয়া নাই আপুনি। মই অখিল গগৈ ডাঙৰীয়া, আপুনি দিবনে নাই এইটোৱে লাগে। একদম নিশ্চিন্ত থাকক। 1 জানুৱাৰীত মই যিটো গুলি দিম আপুনি ইলেকশ্যন উঠিব নাই চিন্তা কৰিব। আজি মই একো নকওঁ। আৰু চাহ শ্ৰমিকক একদম আপুনি নিশ্চিত। কিমান দিব? চাহ শ্ৰমিকক মজুৰিটো কিমান দিব? এইটো হৈ গ'ল, এইটো হৈ গ'ল। চাহ শ্ৰমিকৰ হেৰিয়া নাই। চাহ শ্ৰমিকে যিমান বিচাৰিব সিমান দিম, তেওঁলোকে কথা পাতি লওক। প্লিজ শুনক অখিল গগৈ ডাঙৰীয়া, হৈছে প্লিজ। আপোনাৰ যেতিয়া কাৰ্ডবিলাক শেষ হৈ যায় তেতিয়া আপুনি নতুন কাৰ্ড এখন খেলে, কিন্তু লগে লগে মোৰ মূৰত বুদ্ধি এটাও দি দিয়ে। কাৰণ মই প্ৰতিপক্ষই কোৱা বস্তুবিলাকৰ পৰা মই আইডিয়াও লৈ লওঁ। আজি আপুনি মোক এটা ভাল আইডিয়া দিলে যে অৰুণোদয়টো আৰু অলপ ভাল কৰি দিব লাগে, হয়নে নহয়? সকলোকে দিব আৰু 3,000কে দিব, কিজানি বেছি হৈ যায় না 3,000কে দিয়ক সকলোকে। আপোনাৰ এচুৰেঞ্চ আছিলে 3,000কে দিম বুলি, কিজানি 3,100 হৈ যায়। থাকক, সেইকাৰণে সকলো মহিলাকে দিব প্লিজ। অৰুণোদয় সকলোকে দি দিয়ক। সকলোকে নিদিওঁ, এতিয়া 50% মানুহ হৈছে। সকলোকে যোনে চলিব পাৰে তাক কিয় দিম? মোৰ পৰিবাৰক কিয় দিম? আপোনাৰ পৰিবাৰক কিয় দিম? সকলোকে কিয় দিম? সেইকাৰণে চাকৰি থকা মানুহক নালাগে, বাকী চবকে। মানে কংগ্ৰেছক হৰুৱাবৰ কাৰণে আপুনি যিমান পৰামৰ্শ দিব লাগে আমাক সেইখিনি ইনডাইৰেক্টলি হলেও দি দিয়ে। য'ত অখিল গগৈ থাকে তাত আৰু শত্ৰু নালাগে, বন্ধু নালাগে। ইমান দিন এইটো মোৰ মূৰত সোমোৱা নাছিলে যে কিবা এটা আৰু অৰুণোদয় কৰিব পাৰি। ধন্যবাদ, বুদ্ধিটো দি দিলে। আপোনালোককো ধন্যবাদ, আপোনালোকৰ হাৰা ৰাস্তাটো তেওঁ ক্লিয়াৰ কৰি দিলে। আপুনি মানুহটো কাৰ আচলতে? মনোৰঞ্জন তালুকদাৰ যে মোৰ এতিয়া মনোৰঞ্জন তালুকদাৰে মাল শব্দটো ব্যৱহাৰ কৰি গৈছে। অধ্যক্ষ মহোদয়ে এক্সপান্স কৰা নাই। আপুনি মাল শব্দ এটা কৈছিলে, অধ্যক্ষ মহোদয়ে এক্সপান্ড কৰা নাই। নাই কৰা নাই। মই কিবা এটা যেতিয়া মাল শব্দটো মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়াই উল্লেখ কৰিলে, অধ্যক্ষ মহোদয়ে এক্সপান্স কৰা নাই, তাৰমানে হাউচত এইটো শব্দ ক'ব পাৰি। গতিকে অখিল গগৈ মালটো কাৰ? এইটো আপোনাৰ অলপ বিল ষ্টেণ্ডাৰ্ড হৈ গ'ল। মই সুধি লৈছো। আপুনি যেতিয়া চিফ মিনিষ্টাৰ আসনৰ পৰা অলপ বিল ষ্টেণ্ডাৰ্ড হৈ গল। ঠিক আছে, সেইটো আপুনি নিজে নিজে উঠাই লওকচোন, নিজে নিজে উঠাই লওক, দেখিবলৈ পাইছে। অধ্যক্ষ মহোদয় এক্সপাণ্ড কৰিম বুলি কৈ দিয়ক প্লিজ। অধ্যক্ষ মহোদয় সাংবিধানিক মৰ্যাদাটো তললৈ নামিছে। এক মিনিট মই নিজে বুজি এইটো কাটি দিয়ক। শব্দটো শুনি লওক। মনোৰঞ্জন তালুকদাৰে কোৱাটো উঠাই দিয়ক, মই কোৱাটো উঠাই দিয়ক, মোৰ কোনো আপত্তি নাই। মই কোৱাটো মালটো টকা। প্লিজ আপোনাৰ পুলিচে মালটো খাব। মাননীয় অধ্যক্ষ মহোদয়, এতিয়া 1 জানুৱাৰীত মোৰ প্ৰেছ কনফাৰেন্সখন আপোনালোকে মনত ৰাখিব। তেখেতে অখিল গগৈ ডাঙৰীয়াই ব্যক্তিগতভাৱেতো মোক পৰামৰ্শ নিদিয়ে, কথা বাৰ্তা কম পতা যায়,
সেইকাৰণে এনেকুৱা মঞ্চৰ ব্যৱহাৰ কৰি হ'লেও তেওঁ মোক কিছু পৰামৰ্শ দি দিয়ে যাতে কংগ্ৰেছ বিলাকৰ দুৰ্গতি হ'ব পাৰে আৰু এলায়েন্সৰ মিটিঙত গৈ বিয়া বাৰুৰ কথা পাতি দিব আজিলৈকে কোনোবাই শুনিছেনে ইমান ডাঙৰ এলায়েন্সৰ মিটিঙত আৰে তেখেতৰ বিয়া পাতক চৰকাৰ নাহিলেওতো তেওঁ বিয়া পাতিব লাগিব নহয় চৰকাৰ আহিলেহে কিয় বিয়া পাতে ৰখি আছে চৰকাৰ নাহিলেও বিয়া কৰাব লাগিব মানে এটা প্ৰব্লেম কি জানে আপুনি যেতিয়া থাকে বেলেগে কথা ক'বলৈ ভয় কৰে গতিকে বিজেপিৰ ভিতৰত এনেকুৱা ঘৰুৱা কথাবিলাক নোলায় প্লিজ আমি চব মিলা প্ৰীতিৰে থাকো কাৰণে ঘৰুৱা কথা পাতো আৰু ঘৰুৱা কথাটোক আপুনি এনে পীযুষৰ জৰিয়তে ডাঙৰ এনে কৰি দিয়ে অলপ প্ৰসংগলৈ আপোনালোক প্ৰসংগত যাব মুঠতে আপুনি পীযুষক যিটো দায়িত্ব দি থৈছে একদম। কালিতো আমাৰ দেৱদাও মোৰ ওপৰত যিখন ৰুলাৰ চলাইছে সেইখন ৰুলাৰ চলাই প্লিজ প্লিজ মুঠতে প্লিজ প্লিজ দুখীয়া মানুহে গালি পাৰিছে তাত এতিয়া আমি শেষ কৰিব লাগিব প্লিজ প্লিজ আৰু বহুত বিল আছে আমাৰ যেতিয়াই মই ক'লো অখিল গগৈ কাৰ মানুহ মনোৰঞ্জন তালুকদাৰে ক'লে আপোনাৰ মানুহ প্লিজ কিন্তু প্লিজ অনাৰেবল এমএলএ প্লিজ সিট মনোৰঞ্জন ডাউন তালুকদাৰ ডাঙৰীয়া প্লিজ চাইলেন্ট সিট ডাউন প্লিজ এইটো মই লগাই দিছো দে আপুনি ভিডিঅ' চাব Please. অখিল গগৈ ডাঙৰীয়াই ভিডিঅ' চাব লাগে মই যেতিয়া ক'লো অখিল গগৈ কাৰ মানুহ মনোৰঞ্জন তালুকদাৰে Please. আমাৰ ফালে দেখুৱাই দিছে যি একদম আপুনি আজি Please. ভিডিঅ'টো চাব কিন্তু হ'ব। মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া অলপ ভুল কৰিলে মোৰ ফালে দেখুৱাই দিছে মই লাহেকৈ গুচি দিছো তাতে আঙুলিটো পীযুষৰ ফালে গুচি এইটো মোৰ নহয় মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া ছাৰ ঘটীয়া শব্দটো ইয়াত এক্সপাণ্ড কৰিব লাগে নেকি নালাগে নালাগে নহয় অসমীয়া শব্দ দিয়ক সেইটো ঘটীয়াটো মানে আমাৰ এজন মানুহ বেয়া শব্দবিলাক ব্যৱহাৰ নকৰিবা বিৰাট খাতে ঘটীয়া শব্দটো এজন মানুহ বেলেগ ঘটীয়া অধ্যক্ষ মহোদয় ইলেকশ্যন হওক নহওক জিকক হাৰক সেই নেতাজনৰ বিয়া কিন্তু আমি চবে খাব লাগিব সেইটোৰ লগত হাৰা জিকাৰ কোনো কথা নাই আপুনি মই ইমান ভয় খাই গলো বিজেপিত বিয়া বাৰুৰ কথা পাতিলে আমি কণ্ডিশ্যনেল নাপাতো তোৰ বয়স হৈছে বিয়া কৰ ঘৰত দেউতা আমাৰ ৰখি আছে মাক বোৱাৰী এগৰাকী লাগে বিয়া পাত আপুনি কণ্ডিশ্যন দিছে ইলেকশ্যন জিকিলেহে বিয়া কৰাবি হাৰি গ'লে কি হ'ব তাৰমানে গোটেই জীৱনটো বিয়া নাপাতিব নেকি সেইকাৰণে মই কৈছো যে অখিল গগৈৰ দৰে বন্ধু থাকিলে বেলেগ নালাগে আৰু চলি যাব মাননীয় অধ্যক্ষ মহোদয় যি নহওক পবিত্ৰ সদনত মই ধন্যবাদ জনাইছো আৰু স্বাধীনতাৰ ইমান বছৰ পিছত এই বিলখনক অসমৰ নিপীড়িত নিষ্পেষিত সমাজৰ মহিলাসকললৈ আমাৰ শ্ৰদ্ধাঞ্জলি বুলি ধৰি ল'ব লাগে ইয়াতে যেটো পুলিচৰ কথা কৈছে মই এই লাইনটো আপোনালোকক পঢ়াই দিছো যাতে আপোনালোকৰ কনফিউজন নাথাকে The Gaubura village quasi parent or legal guardian of the contracting party of the polygamous marriage shall, if dishonestly, যদি honestly কয় মই জানো মই একো কৰিব নোৱাৰো this provision is not applicable. Dishonestly, fraudulently hide and intentionally take part in performance and solemnization of polygamous marriage shall be punished with 2 years and fine of 1 lakh. তাৰ মানে যেতিয়ালৈকে তেওঁ অনেষ্ট থাকিব যে বিয়া কৰিছে নিজে কৰিছে মোৰ ক'বলগীয়া একো নাই মই নাজানো বা জানিছো কিন্তু মই ইয়াত মোৰ সন্মতি নাই there is no punitive action against that person. বেলেগ কথা পুলিচেতো ভাল কথাও কেতিয়াবা জাগাই মোৰ কথাখিনি কৈ লওক নহলে ৰিদমটো ভাঙি যায় তাৰ পিছত ক'ব মই উত্তৰ দিম so this clause will be applicable. এই একটো কি যেনেকে যিকোনো মাৰ্ডাৰ কেছত এটা গ্ৰুপ যে এওঁলোকে মিলি কনস্পিৰেচি কৰিছিল ইয়াতে তেতিয়াহে এই প্ৰভিজনটো এপ্লিকেবল হ'ব যদি কোনোবাৰ দেউতাক মাকে এনকাৰেজ কৰে যে প্ৰথমজনী ঘৈণীয়াকে বাচ্চা জন্ম দিব পৰা নাই তই দ্বিতীয়জনী বিয়া কৰ যেটো আপোনালোকে কৈ আছিল প্ৰথমজনীৰ বেমাৰ হ'ল দ্বিতীয়গৰাকী কৰা যদি দেউতাক মাকে they become friends, they become partner in the crime. Kaji, if he become partner in the crime, niyom mote their punishment equal hobo lagisil 7 and 8 years. But because they look aged hobo, he can knowing that they are partner in the crime, ami etu cognizable offense kora nai. It is a non-cognizable offense. 2 বছৰ মানে জেলুন 2 বছৰ মানে পুলিচে গ্ৰেপ্তাৰো কৰিব নোৱাৰে কোৰ্টেহে ডিসিশন লব পাৰে যেটো মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া কৈছে যে পুলিচ উইল মিসইউজ কগনাইজেবল অফেন্স নহলে
It is a non-cognizable offense. গতিকে পুলিচে একো কৰিব নোৱাৰে. In this case, only trial court can take action against them. ইয়াত কোনো জামিনৰ ইয়াতে গ্ৰেপ্তাৰ কৰাৰ প্ৰভিজন নাই. It is a bailable section of law. সেই কাৰণে কোৰ্টে যদি আল্টিমেটলি ডিসাইড কৰে যে লৰাজনে বিয়া কৰাব ইচ্ছা কৰা নাছিল, বাপেক মাকে খুন্দি থাকিলে, এই তোৰ প্ৰথমজনী ঘৈণীয়েকে বাচ্চা জন্ম দিব পৰা নাই, বাচ্চা জন্ম দিব পৰা নাই, বাচ্চা জন্ম দিব পৰা নাই, অতিষ্ঠ হৈ দ্বিতীয় বিয়া কৰালে, দেন more than the boy, দেউতাক মাক বেছি দুখী হয়. So when they will be partner in a crime, তেতিয়াহে এই provision will attract. কিন্তু যদি they are not partner of the crime, that this provision will not applicable. সেইকাৰণে এই provisionটো পঢ়ি ললে আপোনালোকে দেখিব তাত কেইবাটাও ৰাইডাৰ দিয়া হৈছে, dishonestly, fraudulently, intentionally, ইয়াত কেইবাটাও ৰাইডাৰ দিয়া হৈছে, so that police cannot touch them. আৰু অফেন্স আমি মাত্ৰ 2 বছৰৰ ৰাখিছো. ট্ৰায়েল কোৰ্টেহে পানিশমেন্ট দিব পাৰিব, not by police. অধ্যক্ষ মহোদয়, মই পুনৰ এবাৰ আমাৰ আটাইকে মই অভিনন্দন জনাম, ধন্যবাদ জনাম. আমাৰ অসমৰ বিধানসভাৰ ইতিহাসত যিসমূহ আজিলৈকে সমাজক পৰিৱৰ্তন কৰাৰ ঐতিহাসিক আইন পাছ হৈছে এইখন বিধানসভাই, তাৰ ভিতৰত আমাৰ এইখন বিধানসভাও এনে এক মহান সামাজিক সংস্কাৰৰ সাক্ষী হৈ থাকিব পাৰিব. আমাৰ প্ৰতিজনৰ বাবে ই এক গৌৰৱৰ মুহূৰ্ত, প্ৰতিজনৰ বাবে ই গৌৰৱৰ ক্ষণ. এই আইনখন সৰ্বসন্মতিক্ৰমে যাতে অসমৰ নাৰী সমাজলৈ এটা মেছেজ যায় যে দিছ হাউচ ইজ ইউনাইটেড ইন সেফগাৰ্ডিং দেয়াৰ ইণ্টাৰেষ্ট ইৰেস্পেক্টিভ অফ ৰিলিজিয়ন, সেই মেছেজটো যাতে আমি দিব পাৰোঁ, সকলোকে মই অনুৰোধ কৰিম যাতে সৰ্বসন্মতিক্ৰমে এই আইনখন আপোনালোকে পাৰিত কৰে. ধন্যবাদ.